আপোনালোকে চাগে ভাবি আছে ইহঁত দুটাই গাড়ীৰ ভিতৰত ইমান কি ডিছকাশ্যন কৰি আছে। নমস্কাৰ, মই পূৰবী। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এখেত মোৰ হাজবেণ্ড। তো আমি বহুত ডিচাইড কৰি গাড়ীৰ ভিতৰত গাড়ী ৰখাই মোবাইল চাই বহুত ডিচাইড কৰি ফাইনেলি আমি ঠিক কৰিলোঁ যে যোনটো জেগাত আমি যোৱা বছৰৰ পৰা যাবৰ কাৰণে লাগি আছিলোঁ, মানে দুইটাই নহয়, মই অনলি কাজিয়া লাগি আছিলোঁ তেখেতৰ লগত যে মোক এইটো জেগাত লৈ ব'ল বুলি, কাৰণ জেগাটো বহুত ট্ৰেণ্ডিঙত আছিল। চ' আমি গৈ আছোঁ আজি লুমেৰ। ফাইনেলি মই লুমেৰ গৈ আছোঁ। মানে শ্বিলং গৈছোঁ, বাট এইটো জেগাটো ট্ৰেণ্ডিঙত আছিল ন, তো চবৰে যাব মন যায় ট্ৰেণ্ডিঙৰ জেগাত। তো সেইকাৰণে তেখেতক ক'লোঁ মই। তাৰপিছত তেখেতেতো নিম বুলি নিয়া নহয়। তো আজি মই ঘপককৈ ক'লোঁ তেখেতক ইমান ক'ত ঘূৰিম আৰু লুমেৰ যাওঁ ব'লা। তো ফাইনেলি আমি লুমেৰৰ কাৰণে ওলালোঁ আৰু ৱেডাৰটো ইমান যে ভাল আছিল। মানে আমাৰ ইয়াতেতো গৰম বহুত হৈ আছে, তো তাতে অলপ বৰষুণ প্লাছ অলপ ঠাণ্ডা হাৱা, মানে জেগাটো মানে ইমান ভাল লাগিছে যে খুব ভাল লাগিল। মানে ৱেডাৰটো বিশেষকৈ জেগাটো ৱেডাৰ মানে বহুত ভাল লাগিল। আমি দুয়োটাই গাড়ীত বহি কথা পাতি গৈ আছিলোঁ যে এইটো জেগাততো আমি আহিছোঁ। মানে আমি আহিছিলোঁ ইউমিয়াম লেক আহোঁতে মানে আমাৰ মেপটো অলপ খেলি মেলি হৈ গ'ল। তো আমি ইফালেদি কাটি দিলোঁ, সোমাই দিলোঁ। তো সোমাই দিয়াত মানে আমি ইয়াৰ পৰা আধাৰ পৰা আহি ঘূৰি গৈছোঁ। মানে তেতিয়া যদি জেগাটো যদি ট্ৰেণ্ডিঙত থাকিল হয় তেতিয়াতো সোমাই যাব পাৰিলোঁ হয়। আমি দুয়োটাই তাকে কৈ আছোঁ, আমিতো আহিছোঁ এইটো ছাইড। আৰু মানে আমি কমেও মানে খুব কম মানে 1 কিলোমিটাৰত কৰি কম হ'ব চাগে, সিমানখিনি আহিলে আমি জেগাটো পায়ে যাওঁ মানে। তো আজি আহিছিলোঁ আমি দুইজনে, নহ'লে আমাৰ গাড়ী থাকিলে আমি মানে গাড়ীখন ভৰ্তি কৰি লৈ আহোঁ, সকলোকে উঠাই লৈ আহোঁ, ভণ্টি ভাইটি সকলোকে উঠাই লৈ আহোঁ। তো আজি আমি দুইটাই আছিলোঁ, তো আমি দুইটাই অলপ কথা পাতি আহি পালোঁ লুমেৰ। জেগাটো ইমান ভাল লাগিছে আহি পেলাই। মোৰতো ইয়াতে 3-4 ঘণ্টামান থাকি দিব মন গৈছিল। আৰু মানে মনতে ভাবিছোঁ তেতিয়া কিবা যদি বনাই আনিলোঁ হয় ঘৰত, মানে প্লেনিঙে নাছিল তেনেকুৱা, সেইকাৰণে একো মানে প্লেনিঙত নাহিলোঁৱে, তো ফটক কৰি আহিলোঁ। আৰু যদি হঠাতে নাহোঁ তেতিয়াহ'লে এই প্লেনিং কেতিয়াও ছাকচেছ নহয়। মোৰতো কেতিয়াও নহয় ছাকচেছ। আপোনালোকৰ হয় নে নহয় জনাব দেই মোক কমেণ্টত। তেখেতে মোক ফটো ভিডিঅ' চব কৰি দিয়ে, কিন্তু তেখেতে নুঠে। মানে ইমানেই লাজ। মানে মই কওঁ ভিডিঅ' এটা কৰি দিওঁ, না। ফটো এটা উঠাই দিওঁ, হ'ব কিমান উঠিম, এনেকুৱাই আৰু কি ক'ব আৰু। আমি তাতে গৈ বেছি টাইম নকৰিলোঁ আৰু 1 ঘণ্টামান থাকিলোঁ। 1 ঘণ্টাত আমি ফটো চটো উঠি ঘূৰি আহিলোঁ। আৰু আহোঁতে ৰাস্তাত এই কুকুৰকেইটা লগ পাইছিলোঁ। ইমান মৰম লাগিছে কুকুৰকেইটা, মই চাই থাকিব নোৱাৰি সুধিয়ে দিলোঁ ইহঁতৰ বাচ্চা আছে নেকি। মই ভাবিছিলোঁ থাকিলে মই লৈ আহিম খুজি পেলাই এটা, কিন্তু ক'লে যে নাই, বাচ্চা হৈ ডাঙৰ হৈ গ'ল বুলি। তাৰপিছত আৰু আমি অলপ সৰুকৈ ভিডিঅ' ফটো কেইটামান উঠিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।